আৰ্মেনিয়া আৰু আজাৰবাইজানৰ যুদ্ধৰ শেহতীয়া পৰিস্থিতিৰ খবৰ ল'বলৈ যোৱা অৰ্ধশতাধিক সাংবাদিকক আজাৰবাইজানে নিষ্ঠুৰভাৱে গুলীয়াই হত্যা কৰিছে। এই কাৰ্যই সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমক ক্ষুব্ধ কৰি তুলিছে। আনহাতে আজাৰবাইজানে আজি আৰ্মেনিয়াৰ দখলত থকা নাগৰ্নো কাৰাবাখ নিজৰ দখললৈ অনাৰ দাবী কৰিছে। দেশখনৰ ৰাষ্ট্ৰপতিয়ে এই দাবী কৰিছে নিজৰ সংবাদ মাধ্যমৰ জৰিয়তে। পিছে আৰ্মেনিয়াই এয়া অপপ্ৰচাৰ বুলি অভিহিত কৰিছে। ইপিনে আজাৰবাইজানক সহায় কৰা তুৰ্কীক এসেকা দিবলৈ আগবাঢ়িছে ফ্ৰান্স। ফ্ৰান্সে তুৰ্কীক শিক্ষা দিয়াৰ মানসেৰে সাজু কৰিছে আকাশৰ সম্ৰাট ৰূপে পৰিচিত ৰাফেলক। চাওক কিদৰে ফ্ৰান্সৰ বায়ু সেনাই ৰাফেলৰ সহায়ত আক্ৰমণ কৰিবলৈ সাজু হৈছে। মুঠতে আজাৰবাইজান আৰু আৰ্মেনিয়াৰ যুদ্ধ শান্ত হোৱাৰ নাম লোৱা নাই। ইয়াৰ পৰিৱৰ্তে নিতৌ ন দেশৰ সীমান্তত বাজি উঠিছে যুদ্ধৰ ৰণসিঙা। ইণ্টাৰনেশ্যনেল ডেস্ক DNA নিউজ।